পিতা 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 মোৰ দুখ মাৰ্জনা কৰক পিতা মোৰ দুখতেই আজি সমগ্ৰ পৃথিৱী ধ্বংস হ'ব ধৰিছে মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক কুলাঙ্গাৰ পুত্ৰ পিতা তই মোৰ পুত্ৰ হৈ আজি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলি নাই নাই নহয় পিতা তই তোৰ গভীৰ শাস্ত্ৰৰ জ্ঞান ইয়ালৈকে ললি পিতা তই মোৰ সৃষ্টিক আজি ধ্বংস কৰিবলৈ গৈছ তোক আজি মই নকৰিম ক্ষমা আঁতৰ হ তই মোৰ সন্মুখৰ পৰা মোৰ দুখ মই স্বীকাৰ কৰিছো পিতা মোৰ দুখ মই স্বীকাৰ কৰিছো কিন্তু পিতা পিতা ইও জানো কৰ্মফল নহয় পিতা কৰ্মফল হয় পিতা কি কৰ্মফল তই আজি মোক শাস্ত্ৰৰ জ্ঞান দিবলৈ আহিছ মোৰ চাৰি পুত্ৰই মোৰ কথা মানি সাংসাৰিক হৈ জীৱন কটাইছে আৰু তোক মই সংসাৰ কৰিবলৈ কোৱাত নিজকে তই জ্ঞানী পুৰুষ বুলি দিছত পৰিচয় নহয় পিতা তোক আজি মই নকৰিম ক্ষমা তোৰ এই টুটুকীয়া গুণ মই চিৰদিনৰ বাবে লুপ্ত কৰি দিম তোক আজি মই ব্ৰহ্মশাপ কৰিম প্ৰদান তোৰ গৰ্ভত থকা হস্ত জ্ঞান এই মুহূৰ্ততে লুপ্ত হওক এই মুহূৰ্ততে তোৰ গভীৰ হস্ত জ্ঞান লুপ্ত হওক দৈত্যৰ বংশত জন্ম গ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক হৈ তিনি যুগৰ বাবে মধ্যলৈ খহি পৰ মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন আঁতৰ হ কুলাঙ্গাৰ আপুনি আজি মোক এনে ব্ৰহ্মশাপ কিয় কৰিলে প্ৰদান পিতা পিতা আপুনি সৃষ্টিৰ অধিকাৰী পিতা এবাৰ মাত্ৰ আপোনাৰ পুত্ৰ ক্ষমা কৰক পিতা এবাৰ মাত্ৰ আপোনাৰ পুত্ৰ ক্ষমা কৰক ক্ষমা নাই কোনো কুলাঙ্গাৰ পুত্ৰ মোৰ ব্ৰহ্মশাপে তোক কৰক ভস্মীভূত আজি আপুনি মোৰ হাজাৰ হাজাৰ বছৰৰ
তপস্যাৰ ফল এটি মাত্ৰ নিমিষতে ধূলিসাৎ কৰি দিলে পিতা। হে প্ৰভু নাৰায়ণ, হে ভোলানাথ, চাই যোৱাহি আজি পিতৃয়ে কিদৰে পুত্ৰক ঘোৰ ব্ৰহ্মহাপে কৰিলে প্ৰদান। বাৰু পিতা, আপোনাৰ এই ব্ৰহ্মহাপ মই ললো হীৰ পাতি পিতা। কিন্তু দিয়ক পিতা, দিয়ক মোক ইয়াৰ উদ্ধাৰৰ উপায়। উদ্ধার শুন পুত্র। পিতা, সত্য যুগত বহ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই তোৰ সৃষ্টিক তই সুন্দৰ কৰি তুলিবি। ত্ৰেতা যুগত ৰাক্ষস বংশত জন্ম গ্ৰহণ কৰি ৰাক্ষস কন্যাক বিবাহ কৰাই বংশ কৰিবি বৃদ্ধি। আৰু সেই যুগত তোৰ পৰিচয় হব ৰাক্ষস বিভীষণ। আৰু তাপৰত ধৰ্ম নকৰি বিচাৰ কুৰুক্ষেত্ৰ ৰণৰ শেষত মুক্তি লাভ কৰিবি তই। আৰু সেই যুগত তোৰ পৰিচয় হব শকুনি। আৰু কলিত হাজাৰ বছৰ তপস্যাৰ পাছত পুনৰ শাস্ত্ৰ জ্ঞান লাভ কৰিব পাৰিবি। পিতা, শুনি বৰ সন্তোষ পালো পিতা। আপোনাৰ ৰাজ্য মই নতহিৰে কৰিছো স্বীকাৰ। কিন্তু পিতা, আপুনি যি লঘু দুখতেই আজি আমাক এনে গুৰুত্বৰে শাস্তি কৰিলে প্ৰদান। পিতা, সেয়ে আজি যাবৰ সময়ত আপোনাৰ এই অধম পুত্ৰৰ এটি ঘোৰ অভিশাপ আপুনি লওক হীৰপাতি পিতা। মই আপোনাক দিছো ঘোৰ অভিশাপ। আজি হন্তে আপুনি চিৰদিন মানৱৰ অপূৰ্য হৈ ৰব পিতা। আপোনাৰ নামত নহব কদাপি বেদ মন্ত্ৰ উচ্চাৰণ, যাগ যজ্ঞ পূজা পাতল অৰ্চন বন্দন নহব কদাপি। তুই কি কাম কৰিলি পুত্ৰ? কিয় মোক ব্ৰহ্মহাপ কৰিলি প্ৰদান?
হে ভগৱান কৰ্ম দুখত আজি ময়ো অন্ধকাৰত ডুব গলো ভগ্নী কিয় পিতৃ মোক ইমানে গুৰুতৰ শাস্তি কৰিলা শিৱায় বিষ্ণু ৰূপায় শিৱ হি বিষ্ণু ৰূপেণ গানদে জগদীতায় নমো হরি ভরতমলা প্ৰজাপতি ভূমিত পৰি আছে কিয় উঠক দেৱৰী প্ৰভু আপোনাৰ বীণ বাদ্য ভূমিত পৰি আছে কিয়? প্ৰভু আজি বিপদৰ সময়ত সাক্ষাৎ হোৱাৰ বাবে নাৰদৰ জীৱন আজি কৃতাৰ্থ হ'ল দয়াময় আজি পিতৃয়ে মোক ঘোৰ অভিশাপ কৰিছে প্ৰধান 3 যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব প্ৰভু আৰু সেই হেতু প্ৰভু পুত্ৰ হৈ আজি মোক ব্ৰহ্মহত্যা কৰিলে প্ৰদান চিৰদিন চিৰকাল পুত্ৰ শৈৰম মাধৱ সমাজ নাথাকিব মোৰ নামত যাগ যজ্ঞ পূজা পাতলে কোকে প্ৰভু পিতা পুত্ৰই কিয় এনে ব্ৰহ্মশাপত লিপ্ত হ'ল প্ৰভু এই সকলোবোৰ বিধিৰ লিখন প্ৰভু মহাপ্ৰলয়ৰ আগমুহূৰ্ত আমি নিজেই মহাপ্ৰলয়ৰ সূচনা কৰিলো হওঁ প্ৰভু নাৰদৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা প্ৰভু বাৰু প্ৰভু আমিও তেন্তে এতিয়া বিদায় মাগিলো প্ৰভু বিদায় প্ৰভু বিদায় ভোলানাথ কিন্তু প্ৰভু যোৱাৰ আগতে কৈ যাওঁ প্ৰভু দেৱঋষি মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই প্ৰভু সেই মহাপ্ৰলয়ত হয়দত্তই সকলো বেদ শাস্ত্ৰ হৰণ কৰি সময়ত সি মহাসাগৰৰ পানীত লুকাই থাকিব প্ৰভু বেদ শাস্ত্ৰ উদ্ধাৰ কৰি হয়দত্তক নিধন কৰি এই বিনন্দিয়া সৃষ্টিৰ পুনৰ ৰক্ষা কৰিব প্ৰভু পুনৰ ৰক্ষা কৰিব প্ৰভু বাৰু প্ৰভু যোৱাৰ আগতে তোমাৰ এটি গুণানুকীৰ্তন কৰিবলৈ মোৰ বৰ ইচ্ছা হৈছে প্ৰভু প্ৰভু যদি আপুনি কৃপা কৰে অনন্ত তোমাৰে নাম ভগৱন্ত অনন্ত তোমাৰে অনাদি ভগ্নী মোৰ সৰস্বতী এয়া মোৰ কি হ'ল প্ৰভু
নাই নাই বিদায় 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 ভোলানাথ বিদায় প্ৰভু বিদায় প্ৰভু বিদায় ভোলানাথ বিদায় মহাবিপদ হল প্ৰজাপতি সেই হয়দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি নিলে আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নহ'লে পিছৰ কল্পত মানৱ সমাজ জ্ঞান লাভৰ পৰা বঞ্চিত হ'ব লাগিব মই বৰ মহাপাতকী প্ৰভু মই আজি আপোনাৰ কথা ৰক্ষা কৰিব নোৱাৰিলো প্ৰভু মই আজি অজ্ঞানিত হলো পৰিণত নহয় ব্ৰহ্মদেৱ এই সকলোবোৰ বিধিৰ বিধান ভাৰ্যা লক্ষ্মী নাই কিন্তু সৰস্বতী এতিয়া আমাৰ লগত আছে প্ৰজাপতি আমি সত্যব্ৰত ৰাজাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ পিতা পুত্ৰৰ তৰ্ক শুনিহে ইয়াত পালোহি এতিয়া আমি নিজ কৰ্তব্যত অগ্ৰসৰ ভাল বলক প্ৰভু মহারাজ অধর্মৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব লাগিছে অনাবৃষ্টি দুৰ্ভিক্ষ মহামাৰীয়ে পৃথিৱীখন গ্ৰাস কৰি পেলাইছে কোনোবাই যেন মোক কয় কানে কানে মহাৰাজ সাৱধান সাৱধান ৰজা সত্যব্ৰত তোৰ ৰাজ্যৰ ধ্বংস হ'বলৈ বেছি পৰ নাই ৰাজ্যৰ চাৰিওফালে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে মহাৰাজ হৰিৰ মন্দিৰৰ দবাকা নিজে বাজিব লাগিছে মন্ত্ৰীবৰ মহাৰাজ দিন ৰাতি একাকাৰ কৰি মই ৰাজ্য কৰিছো শাসন কিন্তু কিয় আজি মনত মোৰ এনে ভাৱ হৈছে উদয় মহাৰাজ অচিৰেই যেন
অচিৰেই যেন এই পৃথিৱীত এক মহাপ্ৰলয়ৰ সূচনা হ'ব। চাওক মন্ত্ৰীবৰ, মহাৰাজ দিন দুপৰতে শিয়ালবোৰে আৰাও তুলিছে। মহাৰাজ মন্ত্ৰীবৰ, চাওক মন্ত্ৰীবৰ, মন্দিৰৰ ওপৰত মাংস টুকুৰাক লৈ শগুন শিয়ালবোৰে তৰাৰ সৃষ্টি কৰিছে। মন্ত্ৰীবৰ, মহাৰাজ এয়াতনো অমংগলৰ আগজননী নহয় মন্ত্ৰীবৰ। ইয়াৰ এটা উপায় দিয়ক মন্ত্ৰীবৰ। মহাৰাজ অমঙ্গল খণ্ডনৰ বাবে আমি মহাযজ্ঞ কৰাটোৱে ভাল হ'ব মহাৰাজ। মহাযজ্ঞ? মহাৰাজ মহাযজ্ঞ। এই অমংগলৰ সময়ত যদি আমি মহাযজ্ঞ কৰোঁ, এই যজ্ঞলৈ আহিবই বা কোন? মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় জয় হওক। প্ৰণাম দি যাব, দয়া কৰি আসন গ্ৰহণ কৰক। আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ কম মহাৰাজ। দি যাব ৰাজন, আমি এক ডাঙৰ বিপদত পৰিছো। আপুনি আমাক সহায় কৰিব পাৰিব নেকি? কওক দি যাব, মই প্ৰস্তুত আছো। মহাৰাজ, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে। মহাপ্ৰলয়? সেইবাবে আপোনাৰ ৰাজ্যত মাৰি মৰা কঁকাল দুৰ্ভিক্ষই দেখা দিছে। দি যাব প্ৰজাৰ মনত অকণো শান্তি নোহোৱা হৈছে মহাৰাজ। ময়ো সেই দৃশ্য প্ৰত্যক্ষ কৰিছো, কিন্তু মই আজি নিৰুপায় দি যাব। কিন্তু মহাৰাজ, মহাযজ্ঞ আৰম্ভ কৰিব খোজোতে লাগিল নহয় খেলি মেলি। দি যাব, সেই দি যাব, আপোনালোকে যজ্ঞ আৰম্ভ কৰক। মই মোৰ যজ্ঞৰ মংগলৰ কাৰণে আপোনালোকে যজ্ঞ আৰম্ভ কৰিব। মোৰ আছে মানে ধন সোণ ঐশ্বৰ্য বিভূতি আৰু নিজ প্ৰাণকো মই দিম বুলি কৰিছো প্ৰতিজ্ঞা। এবে প্ৰকাশ কৰক দি যাব। আমি জানো মহাৰাজ, আপুনি ধন সোণ ঐশ্বৰ্য বিভূতিৰ লগতে নিজ প্ৰাণ দিবলৈকো কুণ্ঠাবোধ নকৰে। কিন্তু আমি যি দান বিচাৰিম ইয়াৰ হ'লে এটাতো নপৰে। দি যাব সেয়েহে ৰৈ গ'ল কিয় দি যাব? ব্যক্ত কৰক, নকৰি পলক। সেয়েহে মহাৰাজ, আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ মন্ত্ৰীবৰ, ব্ৰাহ্মণৰ চাটৰিত কৰি আপুনি নিজক নিজে পাহৰি নাযাব। মন্ত্ৰীবৰ, ৰাজ্যৰ এনে অমংগলৰ সময়ত মই ভাবোঁ আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক মহাৰাজ, নহ'লে আমি বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব। মন্ত্ৰীবৰ, হে মন্ত্ৰীবৰ, মোৰ ৰাজ্যৰ মংগলৰ কাৰণে মহাযজ্ঞৰ আৰম্ভ কৰিব, কিন্তু মই কিদৰে বিমুখ কৰোঁ এই কাৰ্যৰ পৰা? মহাৰাজ হে দি যাব, আপোনালোকে খন্তেক অপেক্ষা কৰক। সত্যব্ৰত দানী ৰাজা বুলি জানে সৰ্বজনে, আৰু এই ক্ষণতে মই তিনি সত্য খাই মই কৰিছো প্ৰতিজ্ঞা। মহাৰাজ মোৰ ৰাজ্যত আছে মানে ধন সোণ ঐশ্বৰ্য বিভূতি, আৰু লাগে যদি মই মোৰ নিজ প্ৰাণকো দিম বুলি মই কৰিছো প্ৰতিজ্ঞা। এবে ব্যক্ত কৰক দি যাব। শুনক মহাৰাজ, আমাৰ দানৰ কথা। যজ্ঞ কৰা স্থানত এগৰাকী ৰাজহুলক্ষীযুক্ত নাৰী জলত নিক্ষেপ কৰিব লাগিব, তেহে যজ্ঞ সমাধান হ'ব। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী। আৰু সেইবাবে আমি আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে বিচাৰি আহিছো। শুনক মহাৰাজ, আপুনি কিন্তু প্ৰতিজ্ঞাবদ্ধ। মন্ত্ৰীবৰ, মহাৰাজ নাই 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 দি যাব, এয়া অসম্ভৱ। মোৰ
মোৰ ৰাজ্যৰ মংগলৰ কাৰণে মোৰ ৰাজলক্ষ্মীক জলত নিক্ষেপ কৰিব লাগে। নাই নাই দিদবৰ, এয়া অসম্ভৱ, এয়া অসম্ভৱ। নহয় মহাৰাজ, আমাক অন্য দানৰ কোনো নাই প্ৰয়োজন। আপুনি কিন্তু প্ৰতিজ্ঞাত আবদ্ধ। প্ৰতিজ্ঞা পালন কৰিব নে নকৰে আমাক যথাযথভাৱে উত্তৰ দিয়ক। খন্তেক অপেক্ষা কৰক দিদবৰ। মন্ত্ৰীব মহারাজ যাওক মন্ত্ৰীব, মোৰ ৰাজলক্ষ্মীক লৈ আহক মোৰে ৰাজসভালৈ। নোৱাৰো মহারাজ, মোক আপুনি ক্ষমা কৰিব। আৰু প্ৰশ্ন নকৰিবা মন্ত্ৰীবৰ। মহাৰাজ। তুমি সত্যব্ৰতৰ প্ৰধান মহামন্ত্ৰী, গতিকে যোৱা তুমি পলম নকৰিবা। ধন্য ধন্য ৰাজন, আপোনাৰ এই দানৰ কথা পৃথিৱীত যুগ যুগমীয়া হৈ ৰ'ব। অভাগীৰ সেৱা কৰিব গ্ৰহণ। মহাৰাজ, এই অসমত যে মোক ৰাজসভালৈ মাতি পঠালে ৰাণী, আৰু মোক দেখি যে আপুনি তন্মূৰ কৰি আঁতৰি গৈছে, মোৰ কিবা দুখ হ'লে স্বামী? ৰাণী, আজি মই অপদাৰ্থ ৰজা মোক অভিশাপ দি ভস্ম কৰা। ৰাণী, মোক অভিশাপ দি ভস্ম কৰা। মই একো বুজিব পৰা নাই মহাৰাজ। আপুনি ইমান উত্তেজিত কিয় হৈছে? আপোনাৰ এই অৱস্থা দেখি মই বৰ অস্থিৰ হৈ পৰিছো। মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মহাৰাজৰ অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে। ৰাণী, আপুনি নিমাত কিয়? আপুনি নিমাত কিয় মন্ত্ৰীবোৰ? আপোনালোকৰ অৱস্থা দেখি মোৰ বুকু ভাগি গৈছে। মই মহাপাতকী ৰাণী, মই মহাপাতকী। আজি ৰাজ্যৰ মংগলৰ কাৰণে মোৰ ৰাজলক্ষ্মীক জলত নিক্ষেপ কৰিবলৈ মোক অভিশাপ দিয়া ৰাণী, মোক অভিশাপ দিয়া। মই যে আজি সত্যত আবদ্ধ। আপুনি প্ৰতিজ্ঞাবদ্ধ, গতিকে আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি পাপত লিপ্ত হ'বলৈ নিদিওঁ কদাপিও। মহাৰাজ, আমাৰ সময় অতীত হৈ গৈছে। দান দিব পাৰে নে নোৱাৰে আমাক যথাযথভাৱে উত্তৰ দিয়ক। খন্তেক অপেক্ষা কৰক দিনবৰ, খন্তেক অপেক্ষা কৰক। মহাৰাজক আপোনাৰ ওচৰত কৰিলো অৰ্পণ। মহাৰাজ, বাকীৰ সেৱা কৰিব জনমে জন্মান ধৰিছে আপোনাকে স্বামী ৰূপে পাওঁ।
মোক বিদায় দিয়ক, মোক বিদায় দিয়ক মহাৰাজ। ৰাণী, তুমি মোৰ প্ৰতি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলা? কেনেকৈ হ'ব পাৰিলা? মহাৰাজ, আমাৰ বৰ পলম হৈছে। ৰাণী, মোক ক্ষমা কৰি দিবা ৰাণী, মোক ক্ষমা কৰি মন্ত্ৰীবৰ মহাৰাজ, মন্ত্ৰীবৰ মহাৰাজ, সত্যব্ৰতৰ ভাগ্যৰ চকৰি আজি কৰাল গাঁৱত সোমাই গ'ল মন্ত্ৰীবৰ মহাৰাজ। ৰাজ্যভাৰ মই আপোনাৰ হাততে কৰিছো আপুনি যদি ৰাজ্যত নাথাকে মই অকলে অকলে কৰিম কি? ময়ো যাম আপোনালোকৰ লগত। বিদায় দিয়ক মহাৰাজ, বিদায় দিয়ক। বিরাগিল বিপ্রাণ ধীরে আরে লগে সরে হয়তো পাই হরে হে প্ৰভু, অধমৰ হত কোটি প্ৰণিপাত কৰিবা গ্ৰহণ। প্ৰভু, ধন হ'ল ঐশ্বৰ্য বিভূতি, নালাগে একোকে, মাথো লাগে তোমাৰ চৰণ যুগ। ইমান ক্ষুদ্ৰাখাই মাছ মই আগতে কাহানিও দেখা নাই। যাওঁ, এই মৎস্য মই সাগৰতে কৰো নিক্ষেপ। হে ৰাজন, আমি বৰ কষ্ট পাইছো।
ৰাজন তুমি আমাক সাগৰত এৰি দিয়া ৰাজন তুমি আমাক সাগৰত এৰি দিয়া ইমান বৃহৎ মৎস্য মই কাহানিও দেখা নাই হে মৎস্য দিয়া তোমাৰ সত্য পৰিচয় দেৱতা নে দানৱ যদি কোনোবা ৰাক্ষস তেন্তে তেন্তে এই মুহূৰ্ততে মোক ভক্ষণ কৰা হে ৰাজা সত্যবান আমি প্রকৃততে দেব নারায়ণ আমি তোমাক পরীক্ষা করিল প্রভু হে প্রভু আপুনি মৎস্যৰূপ কিয় ধাৰণ কৰিব লগা হ'ল প্ৰভু খুড়া রাজন প্ৰভু আজি কাল রাতে আজি শেষ রাতেতে মহাপ্ৰলয় আৰম্ভ হ'ব প্ৰভু সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব প্ৰভু এই পৃথিৱী তোমাৰ বাদে অন্য কোনো জীয়াই নাথাকিব প্ৰভু সত্যবত প্ৰভু হয় দৈত্যক লক্ষ্মী স্বজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে প্ৰভু ইতিমধ্যে সৰ্বেদ হৰণ কৰি আনিছে মহাপ্ৰলয়ৰ মাজত সি সাগৰৰ পানীত ডুব মাৰি থাকিব তাক তাৰ একে একে ত্ৰিপানীয়ে নিধন কৰিব পাৰিব সেই আমি তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি পুনৰ মৎস্যৰূপ ধাৰণ কৰি সৰ্বেদ উদ্ধাৰ কৰি কিন্তু প্ৰভু চাৰিওফালে পানী আৰু পানীয়েই হৈ থাকিলে আমি প্ৰভু জীয়াই থাকিম কেনেকৈ শুনা ৰাজা সত্যবত প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ
নৌকা পঠাই দিম প্রভু তাতে তুমি পাশ কল্পৰে বাবে তৰু তৃণ পশু পক্ষীকে আদি কৰি সকলো নৌকা তুলি ল'বা। প্রভু এই মহাপ্ৰলয় 7 দিন 7 ৰাতি চলি থাকিব। প্রভু আমি তোমাৰ কাষলৈ এখন নৌকা পঠাই দিম প্রভু আৰু সেই নৌকাত বাসুকীয়ে আমাৰ শিৱৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকে এই পৃথিৱী পুনৰ নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা সত্যবত প্রভু নকৰিবা মনত অলপ সংশয়। প্রভু বিপদত আমাক কৰিবা স্মৰণ। আমি কৰিম উদ্ধাৰ। বিপদত আমাক কৰিবা স্মৰণ। আমি কৰিম উদ্ধাৰ। বিপদত কৰিবা স্মৰণ। আমি কৰিম উদ্ধাৰ। বিময় স্বৰূপ হারিনাম সাদিব তুমি ভগতক গরিলা গোধা হে নাদা মোৰ শুভ কাৰ্যতে জন্মাইছ ব্যাঘাত। চাৰিবেদ মোৰ হাতত দতালিকে কৰাৰ বন নতুন মৃত্যু তোৰ জানিবি নিশ্চয়। এই হোক মাধৱ ৰূপে যদি কৰে ঘূৰ কিৰণ কৰে ঘূৰ
যাও মৎস্য রূপ ধারণ করে সার্বেতে করুঙ্গয়